গুড মৰ্নিং সকলোকে। Morning. ইয়াত টোপনিৰ পৰা উঠি বহি আছোঁ কাৰণ মাহঁতৰ ঘৰত আহি উঠাৰ তাগিদাটো নাথাকে। তথাপি উঠিছিলোঁ অলপ 8টামান বজাত। এতিয়া উঠিও কাম নহ'ল, টিকলাটোক ল'লোঁ। তাক ল'লেহে মাকে কাম কৰিব পাৰে। তো এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ, লৈ চাহ খাম, তাৰপিছত দেখা যাওক। দেখুৱাই থাকিম আপোনালোকক। এয়া তাইক পঢ়িব দিছোঁ, টেলেণ্ট এক্সাম এটা আছে। চাওক চাহ হৈছে, এতিয়া আমি চাহ খাম। বাকী আপোনালোকে খালেনে চাহ? নিশ্চয় খাইছে, 9:30 বাজিব হ'ল। কোনেও চাহ নোখোৱাকৈ নাথাকে, মইহে লেজি লেট। তো ফ্ৰেছ হৈ আহোঁ। এতিয়া ফ্ৰেছ হৈ আহি অকণমান মুখত নাৰিকল তেল লগালোঁ, তাৰপিছত এতিয়া চাহ খাম আহক। দেউতা চাহখিনি বাবু বাবু সংসাৰৰ কাম শেষ নহয়, হয়নে? এনেকৈ কাম কৰি চাফা নকৰিলেও বৰ ভাল লাগে। সেইটো বেমাৰ এটা নিমিয়া বুলি কয়, আছে বহুতৰে, মোৰো আছে। এতিয়া হৈ গ'ল, ৰাতিপুৱা ভাতটো বহাই দিলোঁ আৰু আছে বহুত কাম। গৈ গৈ মোৰ মোবাইলত চাৰ্জ নাইকিয়া। এতিয়া বেঙেনা ভাজি আছোঁ, ৰাতিপুৱাৰ ভাত হিচাপে। ৰাতিৰ মাংস আছে, হৈ যাব ৰাতিপুৱাৰ ভাতটো।